কি কথা এ আছো ৰ তুই ক'ত যাব আইছলি এনে আইছো ৰ চলি কেটা নাই দিব কালবাৰতো নাই আতৰ দোকানতো নাই ময়ো চাইছো আজি কায়ো নাই এ ৰবিবাৰৰ দিনটো যায়ে নাই দে তাকে তই কলেজ নহলে দিগদাৰ কলেজত যাই যদিও বেয়া লাগে এনে টাইমটোৱে পাছ নহয় কৰো সেইটো আহন চলি কেটা কক গেল চলি কেইটা মানে চননক ফোন কৰো নেকি ফোন মাছো কবা গৈছে দেখা নাই দেখো দি হেল্ল' চন্দন ক'ত আছা টাইম পাছ যদি নাহা কিয় এল পি স্কুলত গুড আৰু মই আছোঁ বাটত লাগাল পা যদি ৰাজীৱক লৈবি ৰাজীৱক আহিবা দে কৈছোঁ ৰাজীৱক লৈবি দে টাইমে পাছ নহয় সোনকালে আজি খানাও আছিল নহয় খানা কিহৰ খানা গম পোৱা নাই মানে ভালকে বনাই ৰবা যাবা না মাতছি না মাতছি কিজানি ঘৰে সুধবা লাগব আপি এটাৰা কিহৰ গম পাইছা দা গম পাইছো যাব লাগব যাম দা লাষ্ট কৰি লাভ নাই আমি নিমন্ত্ৰণ ৰক্ষা কৰবাই লাগব আৰু বিলবা কৈছে চলি এটা চন্দনক ফোন কৰছো আহিব বাৰু ফটকে আহিব আহিয়ে আছে বাটত ৰাজীৱক লাগাল নাপলি মই এতিয়া বহি আছিলো আহিলো এতিয়া চলিবলৈ নাই ধৰণতে ওলাই আহিব লাগে অলপ কি ঘৰত লুকাই থকা দাদা নাই আছো আৰু কি কৰবি নাই পঢ়া চলি না আৰু কথাই বেলেগ হেলা নাই এতিয়া ৰাজীৱকো ফোন কৰি দিওঁ নেকি এটা ই বোলে এৰি দিছে ইউজি পাব খানা খুৱাব লাগব কালি খানা খুৱাব ফোন মাৰক ৰাজীৱক না ফুৰবা যাম দা আহিলে আজি কলাত নহ'লে সি স্কুলক লাগি নাহিবা পাৰবা নেকি লগৰ চলি এটা টাইম দিয়াতেনো কি বয়া পাম কিন্তু নাহিলি দা 2 মিনিটৰ ভিতৰত আহিবা ৰাজীৱে বোলে কিবা ভাবি আছে শুনা নাই তই শুনা নাই গম পোৱা নাই ৰ মানে ময়ো ভালকে গম পোৱা নাই এনে অলপ অলপকে শুনি আছো কেমেৰা ল'ব বোলে ফটো উঠা যাব পাৰি আৰু মোবাইলত ফটো উঠা দিন গেল টিকটক বনাব লাগিব কেমেৰা টিকটক বেটা লাট দৰে হ'ব লাগিব ফেচবুকত দিবা লাগিব ফটো দিব লাগিব আৰু কেমেৰাটো নলক লগি মোবাইলতে এটা উঠিলাম আমি কি আহিব না নাই আহিব কেপশ্যনত চি কি কৰিছা ভাই ইয়াত এনে টাইম পাছ কৰিছো তিনিও কথা পাতি মোক ফোন কিয় কৰিছিলি ফোন মানে কিবা বুলি ভাবছ কি বুজিব নাই কিবা ল মাথা মাৰি আছ বোলে ল মাথা অলপ চলপ সঁচা না কথাটো এটা কথা কি জানো এই মোবাইল দি ফটো উঠি থাকিলে নহয় সদা গমে পাইছো সকল হয় DSLR সেইকাৰণে কথাটো পইচা আছে তুমি ল'ব পাৰা সেইকাৰণে তোমাক কৈছো মানে আজিকালিতো মোবাইলত কোনে ফটো আমাক ফটো উঠোৱা দিবা না DSLR ললি আকালে উঠিম আৰু তোমাৰ মোৰ কমলা ওচৰত খাই থাকিম আৰু গেলি আকালেকে মই আকালে মোৰ বুলি লয় চব কাৰণে হয় কাৰণে আনছো আমি ফটো উঠিম ফেচবুকত দিম ভিডিঅ' কৰিম আমি ইউটিউব চেনেল খোলা মাথা মাৰিম আমি একালেকে আৰু মানে কৰিম আৰু ভাল হ'ব আমাৰ দিছালেতো মই নিজা বুলি নহয় চবৰে কাৰণে উপকৃত হ'ব বুলি আনছো হ'ব ফটো উঠিম আমি হয় এনে গধূলি লাগ পা আহিবা কিয়া ই টাইমে দিবা নৰে তাকেতো পতকে আহিয়ে গুচি গেল দেখোন সিনকে হ'লে নহ'ব আৰু DSLR লোৱাৰ পিছত পাত্তা দিব বল লেবেলা নাই নৰে এটো আছে না কিবা এটা কৰিব লাগিব ব্যৱস্থা এনেকে নহ'ব কিহৰ ওপৰত কিহৰ মানে DSLRটো ল'বা দিওঁ ল'বা দি উঠি আমি কিবা এটা সেয়া ব্যৱস্থা এটা কৰি দিওঁ কিয়াৰ ওপৰত কৰিব পাৰি কিন্তু নৰা নহয় কি ভাবছা ভাবি আমি কৰিবলৈ কৈ দিছোঁ কিবা এটা কৰো দা কিবা এটা কৰিম দা খানা মাতিব লাগে তাকেতো খানা খাই লো বৰ গৰম বসি আছে খানা ভালছে কিন্তু খানা পালে ঠিক কি বোলে কালি DSLR যাব কালি ভাতিব লাগিব কালি যাব নেকি কালি যাব এটা কি DSLR কিন্তু আমাক পাৰি যাব DSLRটো নানাতে কিবা এটা কৰিব লাগিব পিছত পাৰি যাব এটা কাম কৰো নেকি কি কৰবি সিটো যোৱাৰ আগতে আমাৰ কাবাক হ'লে লগ কৰিব কাবাকতো লগ ধৰব তিনো আমি একেলগে মিলা পিঠা কৰি ল'ব লাগিব যেতিয়া সি আমাক লগ ধৰে তাৰপিছত সি একেলগে কিবা এটা কৰিব লাগিব এটা কাম কৰো নেকি যাক লগ ধৰে কি স্কুলৰ কৰিডৰক লগি হাক মাতি আনবি হয় নেকি তাতে কিবা এটা ব্যৱস্থা কৰি দিম আমাৰ কৰিডৰক লগি স্কুলৰ আমাৰ পইচা আনিয়ে মাৰি দিওঁ মানুহ নাথাকিব না হ'ব দা সেয়া কৰোঁ এতিয়া যাবই নেকি যাবই তাত ব'লা
তোৰ ক'ত আছা এতিয়াতো কৈছিলি মই কৰিডৰত থাকিম বুলি মই স্কুলৰ গেটৰ সন্মুখতে আছোঁ ৰ ভিতৰি আছা নেকি কৰিডৰত দে মই যাই আছোঁ দেই আৰু এতিয়া তাকে যাব লাগিব মোৰ বস্তুটো আনিব যাব লাগিব আজি গুৱাহাটীয়ে যাম দে দে তোৰ তাতে থাকচোন মই যাই আছোঁ দে গোটেইকেইটা আছা না দে হ'ব দে মই যাই আছোঁ দে ফুল ৰেডি হৈ যাব লাগিব অলপ আকৌ খুব পাব নোৱাৰে মানুহ নাই দেখোন লো আৰু কিবা আছে না বল হাই গাইজ আজি আমাৰ প্ৰথম ভিডিঅ' গতিকে ইয়াত বহুতো ভুলভ্ৰান্তি হ'ব পাৰে গতিকে আমাক যাতে শুধৰাই দিয়ে আৰু আমি অনাগত সময়ত ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ লগতে আমি ভিডিঅ'টো যাতে ইয়াকে বুজাব খুজিছোঁ যে সকলো বন্ধুক বিশ্বাস কৰি ল'ব নালাগে আৰু ভাল বন্ধুবিলাকক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নালাগে গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টা বটনটো দবাই দিবলৈ পাহৰি নাযাব জয় আই অসম